ছজিনা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী সেইটো সকলোৱে জানে। ছজিনা যি খাই বেয়া পায় তেওঁলোকৰ কাৰণে এটা চুপৰ ৰেচিপি লৈ আনিছোঁ। এনেদৰে খাব পাৰে। সদায় ছজিনা একেটা ষ্টাইলতে খাই ভাল নালাগে, আমনি লাগে একেটা ষ্টাইলতে। এনেদৰে চুপ বনাই খাব পাৰে। ছজিনাখিনি ভালদৰে ধুই কাটি পেলাই কুকাৰত দিছোঁ। লগতে দিছোঁ পিঁয়াজ, মচুৰ দালি কেইটামান, কণ বিলাহী আৰু আদা কেইটুকুৰামান দি পেলাই নিমখ আৰু হালধি দি এইখিনি মই কুকাৰত সিজাম। সিজাৰ পাছতে মই সীতাখিনি হাতেৰে মোহাৰি ল'লোঁ। সেইখিনি দেখুওৱা নাই আৰু সীতাখিনি পেলাই যিখিনি ওলাইছিলে তাৰ পৰা ৰস সেইখিনি আকৌ উতলাইছোঁ আৰু এইখিনি লৰাৰ কাৰণে তাক চূপ হিচাপে খাবলৈ দিলোঁ। সি নাখালে সেইখিনি। মই কি কৰিলোঁ, এটা বুদ্ধি কৰিলোঁ, মেগী বনালোঁ আৰু মেগীত পানী দিয়াৰ বিপৰীতে সেই চুপখিনি দি দিছোঁ। এয়া মা আৰু মোৰ কাৰণে লৈছোঁ আৰু পানী দিয়াৰ বিপৰীতে চুপখিনি সেইখিনি দি দিছোঁ। সি গমেই নাপালে যে সেইখিনি পানী নে চুপেই। তেনেকেই তাক খোৱালোঁ। এইখিনি লৰাৰ কাৰণে হৈ গ'ল। আপোনালোকেও এনেকৈ